নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে যদি মন কৰিছে তেতিয়া দেখিব যে 15 আগষ্টৰ দিনা যেতিয়া আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে পতাকাখন উৰুৱায়, তেতিয়া আপুনি দেখিছে চাগে যে এই পতাকাখন কেৱল লালকিল্লাতে উৰুৱায়। অকল এইবাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নহয়, তাৰ আগতে পূৰ্বৰ যিসকল প্ৰধানমন্ত্ৰী আছিলে তেওঁলোকে সকলোৱে 15 আগষ্টৰ দিনা যেতিয়া দেশৰ তিৰংগা পতাকাখন উৰুৱায়, এই উৰুওৱা তিৰংগা পতাকাখন লালকিল্লাতহে উৰুৱাই আহিছে। গতিকে এতিয়া কথা হ'ল এইদৰেনো 15 আগষ্টৰ দিনা সদায় সেইদৰে কিয় লালকিল্লাত তিৰংগা পতাকা উৰুৱাই, এই সংক্ৰান্তত আজিৰ ভিডিঅ'টোত মই আপোনালোকক সবিশেষ সকলোবোৰ জনাই দিম। গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব। আচলতে আমাৰ ভাৰতবৰ্ষৰ যেতিয়া 15 আগষ্ট তাৰিখে লালকিল্লাত পতাকা উৰুৱাই, এই লালকিল্লাত পতাকা উৰুৱাৰ কাৰণটো যদি বিচাৰিব যাওঁ তেন্তে আমি এতিয়াৰ পৰা পাতলৈ ঘূৰি যাব লাগিব। আচলতে যেতিয়া আমাৰ ভাৰতক ইংৰাজে শাসন কৰি আছিল, এই সময়ত 1957 চনত চিপাহী বিদ্ৰোহ হৈছিলে। হয়, আপোনালোকে জানে যে যদি বুৰঞ্জী বিষয়টো পঢ়িছে তেন্তে নিশ্চয় জানে যে 1957 চনত চিপাহী বিদ্ৰোহ হৈছিলে। এতিয়া এই 1927 চনত চিপাহী বিদ্ৰোহ হৈছিলে, এই বিদ্ৰোহটোৱে হৈছে আমাৰ ভাৰতবৰ্ষৰ প্ৰথম স্বাধীনতা সংগ্ৰামৰ প্ৰথম বিদ্ৰোহ হয়। আৰু যেতিয়া এইদৰে এই স্বাধীনতা সংগ্ৰামৰ প্ৰথম এই 1928 চনত প্ৰথম এই চিপাহী বিদ্ৰোহ হৈছিল, তেতিয়া এই চিপাহী বিদ্ৰোহ হওঁতে এই সময়ত মোগলৰ অন্তিমটো বাদশ্বাহ বাহাদুৰ শ্বাহ দ্বিতীয় পুনৰবাৰ ৰজা পাতিছিল। আৰু যেতিয়া এইদৰে আমাৰ ভাৰতৰ লোকসকলে পুনৰবাৰ এই মোগলৰ এই বাহাদুৰ শ্বাহ দ্বিতীয় পুনৰবাৰ যেতিয়া ৰজা পাতিছিলে, তেতিয়া এই কথা গম পোৱাৰ লগে লগে ইংৰাজে এই চিপাহী বিদ্ৰোহ কৰা সকলোবোৰ লোকক ধৰি আনি জেলত ভৰাই আৰু লগতে বাহাদুৰ শ্বাহ দ্বিতীয়কো জেলত ভৰাই থৈ দিয়ে। ইয়াৰ পাছতে যেতিয়া এওঁলোকক এইদৰে জেলত ভৰাই, তাৰপাছতে তেওঁলোকৰ গোটত এটা মোকৰ্দমা চলে, আৰু এই মোকৰ্দমাটো কৰিছিল লালকিল্লাত। আৰু যেতিয়া এইদৰে এই মোকৰ্দমা কৰা হৈছিল ইংৰাজে এইসকল চিপাহী বিদ্ৰোহ কৰা লোকসকলক, তেতিয়া এই মোকৰ্দমা কৰাৰ পাছতে বহুতো লোকক জেললৈ প্ৰেৰণ কৰাৰ লগতে বাহাদুৰ শ্বাহ দ্বিতীয়ক দিল্লীৰ পৰা বহিষ্কাৰ কৰি ৰেংগুনলৈ পঠিয়াই দিয়া হয়। আৰু যেতিয়া এইদৰে তেওঁক ৰেংগুনলৈ পঠিয়াই দিয়া হয়, তেতিয়া এই সময়ত কিছুমান লোকে লালকিল্লাত আমাৰ ভাৰতৰ তিৰংগা পতাকাটো উৰুৱাই দিয়া হৈছিল। আৰু এনেদৰে এই চিপাহী বিদ্ৰোহ কৰাসকলে প্ৰথম এইদৰে লালকিল্লাত এই তিৰংগা পতাকাটো উৰুৱাৰ কাৰণে এই তেতিয়াৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে তেওঁলোকৰ শ্ৰদ্ধাঞ্জলিত প্ৰথমবাৰলৈ 15 আগষ্টত লালকিল্লাত তিৰংগা পতাকা উৰুৱাইছিলে। আৰু এইদৰে আমাৰ দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে লালকিল্লাত প্ৰথম এইদৰে তিৰংগা পতাকা উৰুৱাৰ ফলশ্ৰুতিতে পৰৱৰ্তী সময়ত তেওঁৰ যিখিনি এই নিয়ম ৰাখিলে, এই নিয়মটোকে কণ্টিনিউ কৰিলে। আৰু এইদৰে কণ্টিনিউ কৰাৰ ফলতে এতিয়া বৰ্তমান আমাৰ ভাৰতবৰ্ষত যেতিয়াই 15 আগষ্ট আহে তেতিয়াই এইদৰে লালকিল্লাত তিৰংগা পতাকা উৰুওৱা হয়। গতিকে এয়াই হৈছে আমাৰ ভাৰতবৰ্ষৰ তিৰংগা পতাকাটো লালকিল্লাত উৰুৱাৰ কাৰণটো হৈছে সেয়া।